হেল্ল' বন্ধুসকল, আজি ৰাতি আহাৰ এয়া বিলাহী পিঁয়াজ কাটি লৈছোঁ, দেখিছে ন? এয়া আজি ভাতটো চিকেন 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 এয়া এয়া টেষ্টি, ধুনীয়া টেষ্টি আছে। খাই লওঁ তেন্তে, সময়ো হ'ল, আপোনালোকে খালে চাগে ন? ময়ো খাই লওঁ। কৈছে পুৰা দিছে। মজা মজা, একদম টেষ্টি হৈছে আজি চিকেন। জাল নাই না? তেরোটা মরিচ দিয়ে মৰিচো কম হয়। বহুত দিনৰ মই চিকেন খাইছোঁ, প্ৰায় এসপ্তাহ হৈ গ'ল। ইয়াত চিকেন টিকেন খাবলৈ মানে অলপ দিগদাৰ হয়। ইয়াত ডাইৰেক্ট গোটাকৈ কিনি আনিব লাগিব, গোটাকৈ কিনি আনিলেহে খাব পাৰিব। নহ'লে সিহঁতি একেখন আহে কি কাটে কি নাকাটে কোনো ঠিকনা নাই নহয়। সেইকাৰণে বহুত দিনৰ মূৰত খোৱা হয়, গোটাকৈ অনা হয় আৰু গোটেইকেইটাই মিলি আমি খোৱা হয় আৰু। জায়গাটার নাম কোট জায়গার নাম জানে বন্ধুসকল, সবেই জানে জেগাটোৰ নাম না? নাগালেণ্ড পেৰেণ্ট ডিষ্ট্ৰিক্ট। আগের কাটা আসলে না লগলা কেটে দিছি লগলা দিছি ডক্টৰ চিকেন কিমান দিনৰ মূৰত খাইছা? ঘৰতে খাইছিলাম পাইছে আৰু ঘৰত থাকিলেতো প্ৰায় খোৱা হয়। মজা লাগিছে খাই, মজা। প্ৰায় 6-7 দিনৰ মূৰত খাইছোঁ দেই। সেইকাৰণে চাগে হয়তো টেষ্টি পাইছোঁ অলপ। পানীও দেখিছে না? পানীও ইয়াত কিনিয়ে খাব লাগে, ইয়াত চাপ্লাই পানী নাপায়। পানী আজি 2 লিটাৰ এইটো আনিছিলোঁ, আজি এইটো শেষেই হ'ব। আজি দিনটোত 2 লিটাৰ চফা। 11টা নে 12টা বজাত আনিছিলোঁ ইয়াত। চব্জিত জলকীয়াটো কম হ'ল, সেইকাৰণে অলপ জলকীয়াটো খাবলগীয়া হৈছে। ভাতটো খাই উঠিলোঁ, মজা লাগিলে। আমাৰ এখেতে চাফ চাফাই কৰি আছে ইয়াত। হাই কৰি দিয়া, হাই হাই। এইফালে চাই পেলাই হাই কোৱা আকৌ। হাই অ'কে। ভাতটো খাই হৈ গ'ল, বিন্দাছ হোম। সেইটোৱে আমাৰ ৰুম আৰু। আঁঠুৱা পাৰিব লাগে, আঁঠুৱা পাৰি মেলি আৰু এইখনতো ব্লেংকেট দেখিছেই আপোনালোকে। ব্লেংকেট নোহোৱাকৈ ইয়াততো কামেই নচলে। এইফালেও ব্লেংকেট চাওক, এইফালে চাওক, সেইবোৰ ব্লেংকেট। চবৰে ইয়াত ব্লেংকেট থাকেই আৰু। ঠিক আছে বন্ধুসকল,
গুড নাইট, শুভৰাত্ৰি। চবে ধুনীয়াকৈ ভাত নোখোৱাসকলে ভাত চাত খাই মেলি শুই থাকিব হা। বাই বাই, গুড নাইট।